শিল্পী সমাজলৈ পুনৰ দুখবৰ। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান দিছপুৰ GNRCৰ হস্পিটেলত ভৰ্তি হৈ আছে। হয়, আহিবলগীয়া নতুন অসমীয়া ছবি ৰুদ্ৰৰ শ্বুটিঙৰ সময়ত মঙলবাৰে আঘাতপ্ৰাপ্ত হয় অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। একশ্যনৰ দৃশ্য শ্বুটিঙৰ সময়তে এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়তে সংঘটিত হয় এই অঘটন। কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত চলি আছিল ছবিখনৰ শ্বুটিং। ৰবি শৰ্মা আঘাতপ্ৰাপ্ত হোৱাত তেওঁক ততাতৈয়াকৈ লৈ অহা হয় দিছপুৰ GNRC হস্পিটেললৈ। মুখমণ্ডলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী। প্ৰাৰম্ভিক চিকিৎসাৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব অভিনেতাগৰাকীক। শেষত অভিনেতাগৰাকী যাতে অতি সোনকালেই সুস্থ হৈ উঠে তাৰেই কামনা কৰিলোঁ। একশ্যন চিন চলি আছিলে য'ত ৰবিয়ে আপুনি জানে যে যথেষ্ট ৰিস্ক লয় নিজে একশ্যন কৰিবৰ কাৰণে। তেনেকুৱা এটা দুৰ্ঘটনা এটা ঘটি গ'ল ৰিস্ক লওঁতে, কিন্তু ভগৱানৰ কৃপাত তেখেত এতিয়া সুস্থ আছে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে তেখেতৰ স্বাস্থ্যলৈ চিন্তিত আৰু তেখেতক ভাল পায়, আৰু তেখেতসকলৰ আশীৰ্বাদত নিশ্চয় অতি সোনকালে ভাল পাই উঠিব আৰু মানে মিনিমাম ইঞ্জুৰি এটাৰে আমি পাৰ কৰিব পাৰিছোঁ। একশ্যনৰ ছিকুৱেঞ্চেছ চলি আছিলে, তাতে ব্লাষ্ট এটা আছিলে। এই ব্লাষ্টটো হোৱাৰ পিছত তাৰ পৰা গ্লাছৰ টুকুৰা আহি অলপমান মুখত সোমালে। ইয়াতে প্ৰায় 2 চেণ্টিমিটাৰ 2.5 চেণ্টিমিটাৰ গ্লাছৰ টুকুৰা 2-3টা সোমাইছিলে। সেই 3টা উলিয়াই দিলে ডক্টৰে এইমাত্ৰ, আৰু মই এতিয়া সম্পূৰ্ণ আদাৰৱাইজ সুস্থ। গতিকে আকৌ এতিয়া গৈ শ্বুটিং কৰাৰ প্লেনে কৰি আছোঁ, চাওঁ কি কয় পৰিচালক মহোদয়। আৰু এঘণ্টা সময় আছে লাইট কৰি ল'ব পাৰিলে আমাৰ সময়খিনিও বাচে, যিহেতু আমাৰ উদ্যোগটো এতিয়াও ইমান ডাঙৰ হোৱাগৈ নাই। যিমান ৱেষ্টেজ নোহোৱাকৈ আমি কাম কৰিব পাৰোঁ সিমান ভাল। গতিকে হোপফুলি যদি গৈ কৰিব পাৰোঁ সময়টো ৱেষ্ট নহ'ব, আমি কৰি দিওঁ আজি কাম। এইটো শ্বুটিংটো আমাৰ এতিয়া প্ৰায় আৰু কিছু আছে শ্বুটিং। এতিয়া ইনিচিয়েলি আমাৰ 10 তাৰিখলৈকে চলিব, এইটো 3rd শ্বিডিউল। ইয়াৰ পিছত আৰু এটা শ্বিডিউল থাকিব। এতিয়া একশ্যনৰ কাম চলি আছে ফুল চুইং, আৰু অসমৰ ৰাইজক আমি প্ৰমিছ কৰি থৈছোঁ আমি এখন একশ্যন চিনেমা দিম বুলি। গতিকে এইখন একশ্যন চিনেমা আমি একশ্যনখিনি ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। তেনে ক্ষেত্ৰত কেতিয়াবা অলপমান ৰিস্ক লোৱা যায়, আৰু ৰেচবিলাক মানুহে ভাল পালে আমাৰ ভাল লাগে। বাছ অশেষ ধন্যবাদ তেওঁলোকলৈ, তেওঁলোকে আশীৰ্বাদ আছে কাৰণে মোৰ ইঞ্জুৰি ইমানতে ৰৈ গ'ল। কাৰণ এতিয়া গ্লাছৰ টুকুৰাকেইটা চকুত লগা হ'লে অলপমান ৰিস্ক আছিলে, কাৰণ প্ৰায় 2-3 চেণ্টিমিটাৰ দীঘলীয়া গ্লাছৰ টুকুৰা ইয়াৰ পৰা উলিয়াইছে 3টা জেগাৰ পৰা। একেবাৰে সুস্থ, আকৌ একশ্যন কৰিব পৰাকৈ আছে।